Hey guys, good morning আৰু সকলোকে স্বাগতম জনালো মোৰ নতুন এটি ভিডিঅ'লে আশা কৰো ভিডিঅ'টি চাই ভাল পাব আজি ভাবিছো আলহী খাব যাম মামীহঁতৰ ঘৰত তো ভাবিলো ভিডিঅ'টো ঘৰতে ষ্টাৰ্ট কৰি দিওঁ তেন্তে ভিডিঅ'টো হেকলে চাব স্কিপ নকৰাকে ভাল পাব বুলি আশা কৰিলো আৰু ক'ত কি কৰো আপোনালোকক দেখুৱাবলৈ গোটেইখিনি চেষ্টা কৰিম তেন্তে চাই দিওঁ ভিডিঅ'টো বলক আজি ভিডিঅ'টো দেৰি নকৰো আৰম্ভ কৰো লেটস গো এতিয়া বাজিছে ৰাতিপুৱা 9টা আৰু এতিয়া আমি গা ধুই কেনে যাম আমি বুলি এইকাৰণে কৈছোঁ মই অকলে নাযাওঁ বৌ যাব মই যাম আৰু আমাৰ ধুনু যাব আৰু দাদা যাব চাগে তো দেখুৱাই দেখিম আপোনালোকক আৰু ধুনু এইফালে আছে কি কৈ আছা কৈ দিয়া আৰু মামাহঁতৰ কোৱা মামাহঁতৰ ঘৰত যাম মামাহঁতৰ ঘৰত নহয় খুৰাহঁতৰ ঘৰত যাম ভালকে থাকিবা তুমি চাই থাকিবা আৰু লাইক কৰিবা শ্বেয়াৰ কৰিবা বাই 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 তেন্তে ভিডিঅ'টো চাই থাকিব শেষলৈ আমি গা ধুই ওলাই মেলি লওঁ তাৰপাছত আপোনালোকক আকৌ লগ পাই আছোঁ ফাইনেলি আমি আহি পাই গ'লো মামীহঁতৰ ঘৰ আৰু বহি আছোঁ এতিয়া আলহী খাব মাতি কেনে পূৰা মাংস বনোৱাত লগাই দিছে আৰু মই আহি কেনে চাহটো খাই মাংস বনোৱাত লাগি গৈছোঁ চাহ খোৱাখিনি আপোনালোকক নেদেখালোঁ পাহৰি গ'লোঁ লেকচাৰত তো এইফালে মাংস বনাই আছোঁ কি অৱস্থা মোৰ মাংস বনোৱা হৈ গ'ল আৰু মই শুই আছোঁ এতিয়া তামাম গৰম এইফালে লাইন চাইন একো নাই এইফালে ভাত হৈ গ'ল আমাৰ আৰু এইফালে পটল আলু ভাজিছে আৰু মই বনোৱা চিকেন চাটনি দালি ভাত এনেকৈ বহি গৈছোঁ আমি পূৰা পকাত খাব আৰু এইফালে ধুনুক গৰমত পূৰা কাপোৰ চাপোৰ খুলি পূৰা বিন্দাছ বহি গৈছে ভাত খাব তেন্তে আমি ভাতটো খাই লওঁ তাৰপাছত লগ পাই আছোঁ আপোনালোকক ভাত পানী খাই অলপ ৰেষ্ট লৈছোঁ ভাত খাই কেনে নোখোৱাকৈ মোৰ মানে থাকিব নোৱাৰোঁ বিৰাট অশান্তি লাগে আৰু ঘৰতো মই এনেকুৱা হয় ভাত খাই মই শুবই লাগিব নহ'লে বহুত অশান্তি লাগে গাটো বেয়া লাগে তো এতিয়া মামীহঁতৰ ঘৰত আছোঁ মামীহঁতৰ ঘৰতো ভাত খাই সেইটোৱে অৱস্থা বিচনাত পূৰা বাগৰি গৈছোঁ খাব বিৰাটেই টেষ্টি আছিলে কিবা কানি বনালে ভনী যোৱাই মানে মোৰ ভাইটিটো মোৰ মামীৰ ল'ৰাটো মোতকৈ সৰু হয় মোৰ ভাইটি হয় সি বিয়া কৰাইছে তো সিয়াৰ ঘৈণীয়াকে বনালে বস্তুখিনি কিন্তু মাংসখিনি মোক বনাব দিলে মই বনালোৱে তাৰপাছত আৰু তাই কিবা কানি বনাইছিলে খাব বিৰাট টেষ্টি আছিলে তো ঠিকছে দবালোঁ আজি দবাই কাৰণে এতিয়া শুই আছোঁ অলপ সময় থাকিম ইয়াতে থাকি ভাটিবেলা মানে 5টা 6টা মানত ঘৰত যাম ইয়াৰ পৰা বেছি দূৰ নহয় গাড়ীত উঠিলে পামগৈ তো অলপমান আছোঁ আৰু অলপ সময় বহুত দিনৰ মূৰত আহিলোঁ বহুত দিন অহা নাছিলোঁ তো ফোন কৰি মাতি আছিলে তো আজি আহি গ'লোঁ তেন্তে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু জেঠাইহঁতৰ ঘৰত যোৱাৰ কথা আছে ইণ্ডাষ্ট্ৰিকত আমাৰ জেঠাইহঁতৰ ঘৰ হয়
তো তাতে সোমাই যাব কৈছে চাওঁ যদি টাইম মিলে আমাৰ তেতিয়াহ'লে যাম জেঠাইহঁতৰ ঘৰতো উফ জেঠাইহঁতৰ ঘৰতো যাওঁ আপোনালোকক দেখুৱাই থাকিম আজি ক'ত ক'ত যাওঁ কি কৰোঁ ঘৰত কিমান থাকিব ব'ৰ লাগি যায় ঘৰত থাকি থাকি তো সেইকাৰণে আজি ওলাই আহিলোঁ ইহঁতৰ ঘৰলৈ আৰু মামীহঁত নাই মামী আছে মামী কামত গৈছে বোৱাৰীজনীহে আছে আৰু ভাইটি গুৱাহাটীতে থাকে ইয়াতে নাথাকে মামা ঢুকাইছে তাইৰ লগতে অলপ সময় লেকচাৰ মাৰি কেনে যাম আৰু আজি আমি কোন কোন আহিছোঁ আপোনালোকক তেতিয়া দেখুওৱা নহ'ল বৌ মই ধুনু আৰু দাদা আহিছে ভিডিঅ'টো চাই থাকক খালে Hey guys, মামীহঁতৰ ঘৰত আহিছিলোঁ তো গমে পাইছে আপোনালোকে মই তেতিয়া ভাত খাই এনেকুৱা শুলোঁ চকু পূৰা ফুলি আছে আৰু আজি থাকিব ক'লেতো যোৱা নহ'ল থাকি দিলোঁ ভাবিছোঁ অলপ ৰাস্তা ফালৰ পৰা ফুৰি আহোঁ কিমান আৰু ভিতৰত থাকিম তো এতিয়া ফালে যাম ৰাস্তাত অলপমান ওলাই তো ভাবিলোঁ ভিডিঅ' কৰোঁ তেতিয়াৰ পৰা যিহেতু কৰা নাছিলোঁ চাই থাকক ভিডিঅ'টো সেইফালে ধুনু এইফালে হা আমাৰ ধুনু আছে আজি লগত এইটো ধুনু হাই কৈ দিয়া কি খবৰ আৰু আজি থাকিব দিলে যোৱা নহ'ল তো থাকি দিলোঁ আৰু তেতিয়া ঠিকছে ঘুমালোঁ তো ভিডিঅ' বনোৱা সেইকাৰণে নহ'ল আৰু এতিয়া ওলাই আহিছোঁ ৰাস্তাৰ ফালে আৰু বৰষুণ দিব চাগে আন্ধাৰো হৈ আহিছে বতৰটো পুৰা আন্ধাৰ হৈ আছে ভালে আছে নকইনা পুষ্পা চা আমি মেইন ৰাস্তাৰ ওচৰত আছোঁ এতিয়া ৰখি ফালে এনেই ওলাই আহিছোঁ ফুৰিব আৰু এইফালে আছে ধুনু ধুনু এইফালে চা হাই কৈ দিয়া হাই কৈ দিয়া আৰু এইফালে এখন নতুন স্কুল বনাই আছে এইখন এইখিনিৰ পৰা ফুৰি হোৱা অকণ এইফালে স্কুলখন আছে এইখন দাদাই ছাতা উতালৈ পৰা ওলাই গৈছে একদম हाय एवरीबॉडी कैसे हैं आप लोग अंधारे होलने बहुत আৰু আন্ধাৰে হ'ল আন্ধাৰ হোৱাৰ কাৰণে ভিডিঅ'বিলাক অলপ হেৰি হৈ আছে এনেকৈ মোবাইল লওঁতে হাত বিষাই যায় বৰষুণ দিব পুৰা মেঘে পুৰাই আমাৰ ওলাই আছে মেঘে পুৰা হেৰি হৈছে তো ঘৰত যাওঁ এতিয়া চলো এফালে যাওঁ ৰাস্তাত পাৰ হৈ আৰু এইফালে স্কুলখন ইমান ধুনীয়াকৈ বনাইছে নতুনকৈ ৰ'ব আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ আন্ধাৰ হোৱাৰ বাবে ভিডিঅ'বিলাক পুৰা ধোৱা হৈ আছে টাংনি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় বাংলাগড়
আৰু ইফালে পুৰা বতৰ চাওক পুৰা বৰষুণ দিব আৰু সিহঁতবোৰ পুৰা দৌৰিলে বৰষুণ পেলাইছে এক দুটুপ কৰি মোৰ ফোন আহি গৈছিল তো ভিডিঅ'টো ৰখাই দিব লগা হ'লগে পুৰা আন্ধাৰ মানে আন্ধাৰ ইমানকৈ হোৱা নাই কিন্তু বৰষুণ দিব যে বতৰটো পুৰা ক'লা হৈ আহিছে আৰু একটুপ দুটুপকৈ বৰষুণ পেলাইছে তো মই দৌৰোঁ আৰু নহ'লে গোটেই জিকি যাব মই জিকিলে কথা নাই বাট মোবাইলটো জিকিলেহে প্ৰব্লেম হৈ যাব সেয়া দৌৰি আছে বৌ তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকক মই দৌৰোঁ নহ'লে বৰষুণত জিকিলে মোৰ মোবাইল যাব তেন্তে চাই থাকক ভিডিঅ'টো বাই বাই Hey guys, মই মামীহঁতৰ ঘৰৰ পৰা আহি পালোঁ আৰু যোৱাকালি ভিডিঅ'টো এণ্ড কৰা হোৱা নাছিলে আজি নেক্সট ডে হয় ভাবিলোঁ ভিডিঅ'টো এণ্ড কৰি দিওঁ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব তেন্তে আজিলৈ বাই বাই নেক্সট এটা ব্লগত আকৌ লগ পাম ভিডিঅ'টো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব তেন্তে বাই বাই লাভ ইউ অল